खुलुमबाय गिबियावनो साफ्रोमबो ट्राइबेल रायजो राजानिसिम बिटिसि एबा बिटिआरआव थानाय साफ्रोमबो ट्राइबेल रायजो राजानिसिम आन्तरिक नमस्कार जनाइছো সকলো জনজাতি ৰাইজ তথা জনজাতীয় বিটিসি বা বিটিআৰৰ বসবাস কৰা জনজাতীয় ৰাইজলৈ মই আন্তৰিক নমস্কাৰ জনাইছো দুআষাৰ কথা কম বুলি ভাবিছো অসম চৰকাৰৰ যেটো নেকি সিদ্ধান্ত অসম চৰকাৰে দিব বিচৰা 6 জনগোষ্ঠী যেনে আদিবাসী কোচ ৰাজবংশী মৰাণ বাটুক চুটিয়া কে আদি কৰি আহোম 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ যেটো চৰকাৰৰ যেটো পদক্ষেপ এই পদক্ষেপৰ বিৰুদ্ধে গুৱাহাটী খনাপুৰত অহা 10 নৱেম্বৰত জনজাতীয় গণসমাবেশ হ'বলৈ গৈ আছে গতিকে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে জনজাতি ৰাইজৰ জনজাতি দল সংগঠনৰ অহা 10 নৱেম্বৰত গুৱাহাটী খনাপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যেটো গণসমাবেশ এই গণসমাবেশ সাফল্যমণ্ডিত কৰিবলৈ বিটিসি বা বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জনজাতীয় দল সংগঠনক আমি আহ্বান জনাইছো বিটিসি বা বিটিআৰ কোঅৰ্ডিনেশ্যন ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো সকলো জনজাতীয় দল সংগঠন আৰু ৰাইজক যাতে 10 নৱেম্বৰত দলে বলে গৈ অংশগ্ৰহণ কৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ প্ৰতিবাদী কাৰ্যসূচী বা গণসমাবেশ সাফল্যমণ্ডিত কৰিবলৈ আমি আহ্বান জনাইছো Cctoaৰ ভাতৃ সংগঠন হিচাপে জাতীয় সংগঠন হিচাপে বড় সাহিত্য সভাৰ যেটো সিদ্ধান্ত বড় সাহিত্য সভাই এই গণসমাবেশত সম্পূৰ্ণৰূপে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে ঘোষণা কৰিছে বড় সাহিত্য সভাৰ এই সিদ্ধান্তক আমি বিটিসি বা বিটিআৰ ট্ৰাইবেল সংঘৰ কোঅৰ্ডিনেশ্যনৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো তেনেদৰে সকলো সাহিত্য বা যে ৰাভা সাহিত্য বা হাজং সাহিত্য বা গাৰো সাহিত্য সভা আৰু যেটো সামাজিক সংগঠন আছে বড় সমাজ সংগঠন ৰাভা সমাজ ৰাভা সাহিত্য সকলো আমাৰ জনজাতীয় দল সংগঠন ৰাইজক 10 নৱেম্বৰ গুৱাহাটী খনাপুৰত হ'বলগীয়া বিশাল গণসমাবেশত দলে বলে যোগদান কৰি সাফল্যমণ্ডিত কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনাইছো কিয়নো কিছুমান মানুহে ক'ব বিচাৰে যে জনজাতিসকলৰ সুৰক্ষাৰ প্ৰতিবাদ কৰাৰ দায়িত্ব অকল ট্ৰাইবেল সংঘৰ বুলি ভাবে কিন্তু এটো এটা ভুল ধাৰণা সকলো জনজাতি ৰাইজৰ তথা দল সংগঠনৰে দায়িত্ব আছে জনজাতিৰ সাংবিধানিক সুৰক্ষাৰ বাবে মাত মতাৰ বাবে